বন্ধুসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আসাম। আজি অসম কেবিনেটত কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। এই সিদ্ধান্তসমূহৰ ভিতৰত সুনিশ্চিত খাদ্য সুৰক্ষা, হিতাধিকাৰী বাছনিৰ ক্ষেত্ৰত পৰিয়ালসমূহৰ উপাৰ্জনৰ চৰ্ত বৃদ্ধিৰ হেতু অসম খাদ্য সুৰক্ষা বিধি 2022ৰ তৃতীয় নিয়মৰ প্ৰস্তাৱিত সংশোধনৰ বাবে ৰাজহুৱা পৰামৰ্শ আপত্তি গ্ৰহণ কৰা হ'ব। ৰাজহুৱা পৰামৰ্শ আপত্তি দাখিলৰ বাবে 10 দিনৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছে আৰু এই সংশোধনীয়ে পৰিয়ালসমূহৰ বাৰ্ষিক উপাৰ্জনৰ চৰ্ত বিদ্যমান 2.5 লাখৰ পৰা 4 লাখ টকালৈ বৃদ্ধি কৰা হ'ব আৰু জুলাইৰ শেষ সপ্তাহৰ ভিতৰত 40 লাখ নতুন হিতাধিকাৰী চূড়ান্ত কৰা হ'ব আৰু ৰেচন কাৰ্ড আনুষ্ঠানিকভাৱে বিতৰণ কৰা হ'ব আৰু ইয়াৰ জৰিয়তে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013ৰ অধীনত আৰু অধিক গ্ৰহণযোগ্য পৰিয়ালে নতুন ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। অৰ্থাৎ ৰেচন কাৰ্ড বহুতে আপোনালোকে পাব যিসকল আপোনালোক যোগ্য হয়। আৰু সচিবালয় কৰ্মচাৰীৰ বদলীকৰণ নীতি অসম সচিবালয় সেৱা আৰু অসম সচিবালয় অধীনস্থ সেৱাৰ অধীনত বিষয় কৰ্মচাৰীৰ বাবে প্ৰস্তাৱিত বদলীকৰণ নীতি ৰূপায়ণ কৰা হ'ল আৰু বাৰ্ষিক বদলীকৰণ যোগ্যতা চৰ্ত এটা বিভাগত অবৰ সচিব, উপ সচিব, যুটীয়া সচিব, অতিৰিক্ত সচিবৰ কাৰ্যকাল হ'ব 3 বছৰ আৰু বিভাগ এটাত শাখা বিষয়া, সহকাৰী শাখা বিষয়া, কনিষ্ঠ প্ৰশাসনিক সহায়ক বা ছিনিয়ৰ গ্ৰেড কম্পিউটাৰ অপাৰেটৰ কাৰ্যকাল হ'ব 5 বছৰ। দ্বিতীয়তে সিদ্ধান্ত লোৱা হয় আদিবাসীৰ বাবে উন্নয়ন পৰিষদ গঠনৰ প্ৰস্তাৱ লোৱা হয়। 15 ছেপ্টেম্বৰ 2022ত স্বাক্ষৰিত আদিবাসী চুক্তি অনুসৰি আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদ গঠন ৰাজনৈতিক, অৰ্থনৈতিক আৰু শৈক্ষিক আকাংক্ষা পূৰণ কৰিবলৈ গঠন কৰিবলগীয়া পৰিষদখনে আদিবাসীসকলৰ সামাজিক, সাংস্কৃতিক, ভাষিক আৰু জাতিগত পৰিচয় সুৰক্ষিত, সংৰক্ষণ আৰু প্ৰচাৰ কৰাৰ লগতে আদিবাসী অধ্যুষিত গাঁও অঞ্চল আৰু চাহ বাগিচা অঞ্চলৰ দ্ৰুত বিকাশ নিশ্চিত কৰিব। এই উপলক্ষে আদিবাসীৰ বাবে উন্নয়ন পৰিষদ গঠন কৰাৰ প্ৰস্তাৱ ৰখা হয় আৰু দলু চাহ বাগিচা পৰিয়ালৰ ক্ষতিপূৰণ দিয়াৰ প্ৰস্তাৱ ৰখা হয়। প্ৰস্তাৱিত গ্ৰীণফিল্ড বিমানবন্দৰৰ বাবে স্থানান্তৰিত হ'ব লগা দলু চাহ বাগিচাৰ 173টা পৰিয়ালক ঘৰ নিৰ্মাণৰ হেতু 2.50 লাখ টকাকৈ আৰু 1496টা নৈমিত্তিক শ্ৰমিক পৰিয়ালক ক্ষতিপূৰণ হিচাপে 1 লাখ টকাকৈ পৰিশোধ কৰা হ'ব। এইখিনি প্ৰস্তাৱ আজি কেবিনেটে লৈছে অসম চৰকাৰৰ। আজিৰ তৃতীয় তথা এটা উল্লেখযোগ্য সিদ্ধান্ত হৈছে ডিজিটেল বাহন চালনা অনুজ্ঞাপত্ৰ আৰু পঞ্জীয়ন প্ৰমাণপত্ৰৰ ওপৰত লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। পৰিবহণ বিভাগে ইলেক্ট্ৰনিক স্বমুদ্ৰণযোগ্য PDF মাধ্যমত বাহন চালনা অনুজ্ঞাপত্ৰ আৰু পঞ্জীয়ন প্ৰমাণপত্ৰ জাৰি কৰিব। বিভাগে 3 মাহৰ পাছত QR সম্বলিত স্মাৰ্ট কাৰ্ডৰ বাহন চালনা অনুজ্ঞাপত্ৰ আৰু পঞ্জীয়ন প্ৰমাণপত্ৰ জাৰি ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ কৰিব। লাভালাভ এইটোৱে হ'ব অসুবিধামুক্ত নাগৰিককেন্দ্ৰিক ৰাজহুৱা সেৱা প্ৰদান নিশ্চিতকৰণ, মূল্যৱান সময় ধনৰাশিৰে জনসাধাৰণ উপকৃত। উল্লেখিত পত্ৰসমূহৰ বিতৰণ পলম হোৱা, বিতৰণ নোহোৱা বা হেৰুৱাৰ দৰে সমস্যাৰ পৰা পৰিত্ৰাণ পাব নাগৰিকসকলে। আৰু এটা সিদ্ধান্ত লোৱা হয় গ্ৰেচুইটি আইন আজি সংশোধন কৰাৰ ওপৰতো গুৰুত্ব দিয়া হ'ব। তাৰ ওপৰত সিদ্ধান্ত লৈ কোৱা হয় যে অসম গ্ৰেচুইটি আইনৰ 2 আৰু 10 নম্বৰ ধাৰাৰ সংশোধন কৰা হ'ব। এই সিদ্ধান্তই গ্ৰেচুইটি মজুৰিৰ সংজ্ঞা সম্পৰ্কে বিভ্ৰান্তি দূৰীকৰণৰ লগতে 2500 টকাৰ মজুৰি চিলিং আঁতৰ কৰিব। এবছৰত কৰ্মচাৰীসকলে কিমান দিন কাম কৰিলে তেওঁলোকক নিয়মীয়া সেৱাত থকা বুলি গণ্য কৰা হ'ব তাৰ ব্যাখ্যা স্পষ্ট কৰিবলৈ বছৰটোত 240 দিন সেৱা আগবঢ়োৱাক নিয়মীয়া সেৱা হিচাপে বিবেচনাৰ ব্যৱস্থা কৰা হৈছে এই আইনৰ জৰিয়তে। গতিকে এইখিনি আছিল আজিৰ উল্লেখযোগ্য অসম কেবিনেটে লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ। বহুতে ইতিমধ্যে ছ'চিয়েল মিডিয়াৰ যোগে জানিব পাৰিছে যদিও আমিও আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। যদি আপোনালোকৰ কথাখিনি জানি উপকৃত হৈছে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব।